মই বেয়া পাইছোঁ জুবিন দা আপোনাক, কিন্তু ক'বলৈ ভয় কৰা নাই এইটো কাৰণত যে জুবিন গাৰ্গক আজিৰ দিনত অসমত তেওঁৰ যিকোনো কামত মানুহে চবে মানে বাহ বাহ বুলি কয়। কিন্তু ময়ো অন্ধভক্ত নহয়, যিহেতু মই জেদ জি লিখোঁ, সঁচা জেদ জি হয়। মই ভয় কৰা নাই। জুবিন দাৰ দৰে এজন জনা মানুহে আৰু ইফাল সিফাল কৰি নিউজতো পাইছোঁ ৰাজীৱ ফদিয়াৰ বহুত গান বুলি নকওঁ, হয়তো মোক বেয়া পাব পাৰে, কিন্তু তেওঁৰ এনেকুৱা মানুহ নহয় যে জুবিন দাই চিনি নাপায় বুলি ক'ব নালাগিছিলে। তেওঁৰ গান জুবিন দাই গাইছে। কথা হ'ল কি, ক'ব নালাগিছিলে ৰাজীৱ ফদিয়াক মই চিনি নাপাওঁ, ময়ো জাতিৰ হকে গান গাইছোঁ দেন। মই বেয়া পাইছোঁ জুবিন দা আপোনাক। ইয়াত চবে মনৰ কথা ক'ব পাৰে, এইটো প্লেটফৰ্ম মনৰ কথা কোৱা প্লেটফৰ্ম হয়। চব আমি জেদ জি ইমান লিখিলোঁ নহয়, নামৰ পিছফালে মোৰ নিজৰ টাইটেল আছে। মোৰ নমস্কাৰ, মই হীৰক জ্যোতি উৰফ হীৰক জেদ জি। মৰমত জেদ জি লিখোঁ, জুবিন দাক ভাল পাওঁ। এতিয়া কথা হ'ল কি, ডাইৰেক্ট কথালৈ আহিছোঁ। কথাটো হ'ল ৰাজীৱ ফদিয়া এজন অসমৰ বিখ্যাত ছিংগাৰ আছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ নিউজ চেনেলবিলাকে মানুহজনক জীয়াই থাকোঁতে প্ৰচাৰ নকৰি মৃত্যুৰ পিছত প্ৰচাৰ কৰিলে। আৰু দুৰ্ভাগ্য, ময়ো তেওঁৰ মৃত্যুৰ পিছতহে তেওঁক মই ভালকৈ জানিলোঁ। আৰু মোৰ দৰে বহুত আছে, সেইকাৰণে মই ক'বলৈ লাজ পোৱা নাই, বেয়া পোৱা নাই। কিন্তু ক'বলৈ ভয় কৰা নাই এইটো কাৰণত যে জুবিন গাৰ্গক আজিৰ দিনত অসমত তেওঁৰ যিকোনো কামত মানুহে চবে মানে বাহ বাহ বুলি কয়। কিন্তু ময়ো অন্ধভক্ত নহয়, যিহেতু মই জেদ জি লিখোঁ, সঁচা জেদ জি হয়। মই ভয় কৰা নাই ক'বলৈ, কাৰণ মই ভাল পাওঁ মানুহজনক। কথা হ'ল কি, তেওঁ এইদৰে যিটো মন্তব্য দিছে, ৰাজীৱ ফদিয়া কোন হয় মই চিনি নাপাওঁ, ময়ো জাতিৰ গান গাইছোঁ দেন, এই বস্তুটো ভাল লগা নাই, বিৰাট ভাল, একেবাৰে ভাল লগা নাই। এনেকৈ ক'ব নালাগে। আমি জানিলোঁ, যেতিয়া মই চালোঁ বস্তুবিলাক, কোন আছিলে ৰাজীৱ ফদিয়া, কেনেকৈ ধৰণৰ গান গাইছে, যেতিয়া গানবিলাক শুনিছোঁ নহয়, মানে লাগিছে আৰু যে আমাক এনেকুৱা লাগিছিলে, এনেকুৱা মানুহ বেছিদিন থাকিব লাগিছিলে। কিন্তু দুৰ্ভাগ্যবশতঃ নিয়তিৰ হাতত তেওঁ সোনকালে হেৰাই গ'ল। সেইটো ডাঙৰ কথা নহয়, যি হ'ল হ'ল। কিন্তু জুবিন দাৰ দৰে এজন জনা মানুহে আৰু ইফাল সিফাল কৰি নিউজতো পাইছোঁ ৰাজীৱ ফদিয়াৰ বহুত গান বুলি নকওঁ, হয়তো মোক বেয়া পাব পাৰে, কিন্তু তেওঁৰ এনেকুৱা মানুহ নহয় যে জুবিন দাই চিনি নাপায় বুলি ক'ব নালাগিছিলে। তেওঁৰ গান জুবিন দাই গাইছে। নিউজত পোৱা কথা দেই, আচ্ছা নিউজত পোৱা কথাটো মই বাদেই দিলোঁ। কথা হ'ল কি, ক'ব নালাগিছিলে ৰাজীৱ ফদিয়াক মই চিনি নাপাওঁ, ময়ো জাতিৰ হকে গান গাইছোঁ দেন। মই বেয়া পাইছোঁ জুবিন দা আপোনাক, এই কথাটোৰ কাৰণে বেয়া পাইছোঁ। মই আপোনাক বহুত ভাল পাওঁ, সেয়ে মই জেদ জি বুলি মই নিজকে লিখোঁ। আৰু বহুত জেদ জি আছে আপোনাৰ এই কথাটোত এতিয়াও ছাপৰ্ট কৰি আছে, বাহ 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 বাহ, কিন্তু মই তেনেকুৱা নহয়। আৰু মই ফাৰ্ষ্ট টাইম আপোনালৈ মই এনেকুৱা মন্তব্য মই দিছোঁ, এনেকুৱা মন্তব্য দাঙি ধৰি মই ভিডিঅ' বনাইছোঁ। কাৰণ কিয়, মই আপোনাৰ এনেকুৱা এজন ভক্ত হয়, এনেকুৱা এজন ভাল পোৱা মই অনুৰাগী হয়। আপুনি বেয়া কাম কৰাটো মই কেতিয়াও, আপোনাৰ মই বহুত বস্তু দেখিছোঁ, কেতিয়াও মই এই কৰা নাই, যি হৈছে। কিন্তু বিশেষকৈ এইটো এনেকুৱা ধৰণৰ এটা আমাৰ অসমীয়া জাতিৰ হকে ইমান গান গাইছে, তেওঁৰ গান শুনিছোঁ, তেওঁৰ গানত, তেওঁৰ কণ্ঠত, তেওঁৰ কি ক'ম আৰু মই, কিন্তু মই বহুত বেয়া পাইছোঁ। এনেকৈ ক'ব নালাগিছিলে। আপুনি এটলিষ্ট জানিব লাগিছিলে ৰাজীৱ ফদিয়াৰ বিষয়ে, জানিব লাগিছিলে নহয়, আপুনি জানিছিলে, কিন্তু জানিও কিয় এনেকুৱা ক'লে মই নাজানো। আৰু চবতকৈ বেছি বেয়া লাগে কি, আমাৰ জেদ জি লিখা পিছফালে বহুত মানুহ আছে, বা কিছুমানে জেদ জি নিলিখে, এনেও জুবিন দাক ভাল পায়, তেওঁলোকে এতিয়াও আপোনাক ছাপৰ্ট কৰি আছে যে জুবিন দাই যি কৈছে ভাল কৈছে। এইটো একদম বেয়া কথা কৈছে জুবিন দা, আপুনি এনেকৈ নক'ব। আপোনাক অনুগ্ৰহ কৰিছোঁ, আপুনি নক'ব। আপুনি চৰ্চা কৰক, আপুনি অধ্যয়ন কৰক, আপুনি আৰু অলপমান ভালকৈ বস্তুবিলাক আপুনি ভাবি চাওক। এনেকুৱা কথা নক'ব। আপোনাক সদায় ভাল লাগে, আগলৈও ভাল লাগিব। জাষ্ট এইবোৰ কথাৰ পৰা দূৰত থাকক। আপুনি ক'ব লাগিছিলে অইন বেলেগৰ মন্তব্যৰ দ্বাৰা আপুনি ক'ব লাগিছিলে বেয়া লাগিছে, আমি দুখ পাইছোঁ, বাছ ইমানতে শেষ হ'লে হয়। আপুনি বেছি বহলাই ক'ব নালাগিছিল, কিন্তু ইমান বেছি বহলাই ক'লে যে বস্তুটো বেয়াই লগা হৈ গ'ল। এনেকুৱা নকৰিব জুবিন দা, বহুত বেছি ভাল পাওঁ। ইয়াক জেদ জি বুলি লিখোঁ। জেদ জি মানে আপোনাক ব্ৰেণ্ড বনাইছোঁ আমি। জেদ জি আপোনাক আমি জেদ জি আমি জেদ জি লিখি মানে আপোনাক ব্ৰেণ্ড বনাই দিলোঁ। আপুনি জুবিন গাৰ্গ হয়, ভাল লাগিছে, কিন্তু আমি জেদ জি ইমান লিখিলোঁ নহয়, নামৰ পিছফালে মোৰ নিজৰ টাইটেল আছে। মোৰ দৰে আৰু হাজাৰ হাজাৰ নতুন প্ৰজন্মৰ নিজৰ টাইটেল আছে, তথাপিও আমি জেদ জি লিখোঁ। আমি নিজৰ টাইটেল নিলিখোঁ। কিয় লিখোঁ? আপোনাক ভাল লাগে। কিন্তু আপুনি কি কাম কৰিলে? বেয়া কাম কৰিছে, এনেকুৱা কাম নকৰিব। মই অপেনলি কৈছোঁ। আপোনাৰ এতিয়া মোক ফেন ক্লাবৰ পৰা ফোন আহিব, কোনোবাই কিবা কিবি ক'ব, মই খাতিৰ নকৰোঁ। লাগিলে মই যাওঁ, য'ত যাব লাগে যাম, কথা পাতিম, কিন্তু এনেকুৱা কাম নকৰিব। কিন্তু বেয়া লাগিছে, আপুনি এনেকৈ ক'ব লাগিছিলে। খুব বেয়া লাগিলে কথাটো শুনি। তেওঁৰ গানবিলাক দেশৰ হকে গান আছিলে তেওঁৰ, তো এনেকুৱা বুলি কৈ ৰাখিব লাগিছিল। কিন্তু আপুনি ইমান বেছি কৈ দিলে নহয়, বস্তুটো ভাল নলগা হৈ গ'ল। বেয়া নাপাব, মই মোৰ মনৰ কথা কৈছোঁ।
ইয়াত চবে মনৰ কথা ক'ব পাৰে, এইটো প্লেটফৰ্ম মনৰ কথা কোৱা প্লেটফৰ্ম হয়। চ' ময়ো কৈছোঁ, বেয়া নাপাব, কোনোবাই যদি বেয়া পাইছে কমেণ্ট কৰক, বেয়া বুলি মোৰ ক'ব লগা নাই, মই কাকো বেয়া ৰিপ্লাই নকৰোঁ, বাছ মই মোৰ যি ক'ব লগা আছিলে মই ক'লোঁ।